সো নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেল দীপক মুদৈলৈ আৰু মই বৰ্তমান আছোঁ লখিমপুৰ জিলাৰ নৰকাৰী ৰাস্তাত আৰু বৰ্তমান গৈ আছোঁ নৰকাৰী ষ্টেচনলৈ ৰেলৱে ষ্টেচনলৈ গৈ আছোঁ আৰু আজি মই যাম মোৰ লগত এজন দাদা যাব গুৱাহাটীলৈ যাম সো ভাবিলোঁ কি ভ্লগ বনাই পিনে আপোনালোককো দেখাওঁ কেনেকুৱা ধৰণৰ কি হ'ব আমাৰ যাত্ৰাটো আজি আৰু যিহেতুকে মই ভ্লগ বনোৱাত একেবাৰে নতুন সো আশা কৰোঁ যে আপোনালোকে মোক যদি কিবা মোৰ ভুল ভ্ৰান্তি হয় তেনেহ'লে মোক নিজৰ ভাই বন্ধু বুলি ভাবি পিনি ক্ষমা কৰি দিব সো ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ কেনেকুৱা ধৰণৰ কি হয় চাই থাকক ভিডিঅ'টো শেষলৈকে আমি আহি পালোহি এয়া লখিমপুৰ ষ্টেচন সো আমি এতিয়া লখিমপুৰ ষ্টেচনৰ বাহিৰত আছোঁ আৰু এয়া মোৰ লগত আহিছে বছ মানে দাদা বছ বুলিয়ে কৈছোঁ দাদা আহিছে প্ৰণৱ দা বছ বুলিয়ে কৈ দিছোঁ বাৰু আমি এতিয়া যাম গুৱাহাটী সো ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু দেই কেনেকুৱা ধৰণৰ কি হয় জনাব যদি ভাল পায় তেনেহ'লে সেইবিলাক কৰি দিব আৰু কৰিবলগীয়া কামখিনি ব'লক আমি ভিতৰলৈ সোমাই যাওঁ এতিয়া ষ্টেচনৰ ভিতৰত সোমাই আহিলোঁ এয়া ভাবিলোঁ কি একাপ চাহ খাই লওঁ দাদা দোকানৰ পৰা চাহ ল'লোঁ ধুনীয়াকৈ খাই লওঁ আৰু খাই মেলি আমাৰ যাত্ৰা আৰম্ভ হৈ যাব ট্ৰেইন অহাৰ পিছতে ট্ৰেইনত আৰু চিটত এতিয়া শুই দিওঁ আৰু লাহেকৈ চাই যাওক ভিডিঅ'টো শেষলৈকে কেনেকুৱা ধৰণৰ কি হৈ যায় একদম পূৰা মানে কৈছোঁ আৰু আজি কি হ'ব নাজানো আৰু দেই আজি প্ৰথম এনেকৈ শ্লিপাৰত মোৰ যাত্ৰা কেনেকুৱা ধৰণৰ কি হয় ৰাতিপুৱালৈ আপোনালোকক জনাই দিম সকলোবিলাক আৰু মানে এনেকুৱা হৈছে এতিয়া ফেনখন আছে ওপৰত না মোৰ গাত কিবা হাৱা আহিছে না কিবা হৈছে ওপৰত আছে এইখন এনেকৈ মানে না মই ইয়াত বহিব পাৰিছোঁ ভালকৈ না মই কিবা এটা কৰিব পাৰিছোঁ বেগটো চাইডতে থৈ পিনে কৰি আছোঁ আৰু দেই এয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল গুৱাহাটীলৈ বুলি চাই যাওক ভিডিঅ'টো শেষলৈকে আমি মানে বেকগ্ৰাউণ্ড মিউজিক আমি যি টি লগাই নাথাকোঁ মুখেই দি দিওঁ মানে চাই যাওক আমি আহি পাইছোঁ নিশ্চয় আপোনালোকে গম পাইছে ক'ত পাইছোঁ ষ্টেচন আমি পাই গ'লোহি আমাৰ গন্তব্যস্থান আৰু ইয়াৰ পৰা আমি যাম এতিয়া আমাৰ হোটেল ৰুমলৈ আহি পালোহি আমাৰ হোটেল ৰুম এইটো দেখিছে আমাৰ 206 নম্বৰ কোঠালি আমাৰ হোটেল ৰুম আৰু ভিডিঅ'টোত কেনেকুৱা ধৰণৰ কি দেখাব পাৰিলোঁ আপোনালোকক নাজানো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ ধন্যবাদ